हेलो एवरीवन गुड मर्निंग और শুই উঠিয়ে বিছনাখনকে চাফ চিকুণ কৰি লৈছোঁ প্ৰথমতে আৰু ঠাণ্ডাৰ দিনত কাৰ বিছনাখন পাৰিবলৈ এলাহ লাগে জনাবচোন মোৰলে এলাহ লাগে কিন্তু মই বেছিকৈ বিছনাখন চাফ কৰিব নালাগে মিষ্টাৰে কৰে কিন্তু আজিহে মই কৰিব লগা হৈছে আৰু আজি ইংৰাজী নৱবৰ্ষৰ 2025 চনৰ প্ৰথমটো দিন আৰু ভাবিলোঁ আজিৰ পৰা ভিডিঅ'বিলাক দিয়া ষ্টাৰ্ট কৰিম আৰু ইফালে ৰাতিপুৱা বিছনাখন পাৰি ঘৰ দুৱাৰখিনি চাফ চিকুণ কৰি লৈছোঁ আৰু ৰাতিপুৱা এইখিনি কাম গা ধোৱাৰ আগতে কৰিব পাৰিলে মোৰ ভাল লাগে তাৰ বাবে মই যিমান পাৰোঁ গাটো ধোৱাৰ আগতে এইখিনি কাম কৰি ল'ব চেষ্টা কৰোঁ আৰু ইফালে কলিজাক মাহঁতৰ লগত থৈ আহিছোঁ আৰু মই কামখিনি কৰি লওঁ আৰু কামখিনি কৰি আপোনালোকক লগ পাই আছোঁ আৰু আপোনালোকৰ ফালে ঠাণ্ডা কেনেকুৱা পৰিছে আমাৰ ফালেতো বহুত বেছি ঠাণ্ডা পৰিছে আৰু কুঁৱলী চাওকচোন কেতিয়া ৰ'দ ওলাব আৰু ঠিকে নাই বহুত বেছি ঠাণ্ডা পৰিছে আৰু এইফালে মই গা পা ধুই আজৰি হৈও আহিলোঁ আৰু দিনটো আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ বুলি ভাবিলে তাৰ বাবে আজি কেমেৰাটো হাতত লৈছোঁ কাৰণ 2024ত মোৰ ভিডিঅ' দিয়া নহ'লে কলিজা সৰু আছিলে আৰু এইফালে গা পা ধুই আজৰি হৈ আহোঁতে দেহামণি আহিয়ে পালে আৰু এইটো কোন আছে এইটো হাই হাই দিয়া হাই গুড মৰ্নিং কোৱা শুনা কোৱাচোন এইবিলাক কি হাই আহিছে তুমি আইতাৰ লগত গুড মৰ্নিং না তোমাৰ জিভা কোনখন জিভাখন দেখাই দিয়া তোমাৰ নাক কাকু আৰু অকণমান সময় দেহামণিৰ লগতে কটাই এতিয়া ৰাতিপুৱাৰ চাহ একাপ খাব লৈছোঁ আৰু আজি অকণমান চাহটো স্পেচিয়েলে হয় বাৰু আৰু কলিজা খাব নোৱাৰে বাৰু তথাপিও অকণমান মুখত লগাই দিছোঁ কাৰণ সি খাব পৰা হৈছে যে আৰু চাহ খাই আজৰি হৈ ইয়াতে থলোঁ কলিজা আৰু মই তাৰ বাবে ব্ৰেকফাষ্ট বনাব ল'লোঁ আজি তাক দিম আপেল আৰু ওটছ আৰু আমাৰ কলিজা 11 মাহত সোমাইছে আৰু তাৰ এতিয়া 11 মাহ চলি আছে আৰু আপোনালোকৰ 2024 চনটো কেনেকুৱা গ'ল বাৰু আমাৰ বাৰু যোৱা দিনকেইটা ভালেই গৈছে আৰু 2024টো পাহৰিব নোৱাৰোঁ কাৰণ 2024তে আমাৰ দেহা আমাৰ মাজলৈ আহিছে আৰু যোৱা দিনবিলাকতো ভালেই গৈছে এতিয়া অহা দিনবিলাকো ভালে পাৰ হ'লে হয় আৰু ইফালে মোৰ দেহাৰ ব্ৰেকফাষ্ট বনায়ো ৰেডি হ'ল আৰু ইফালে আমাৰ বাবে মিষ্টাৰ আৰু মোৰ বাবে ফ্ৰাইড ৰাইচৰ কাৰণে যোগাৰ কৰি লৈছোঁ আৰু ইফালে মিষ্টাৰ আৰু মোৰ বাবে ফ্ৰাইড ৰাইচ বনাই আছোঁ আজিৰ পৰা ভিডিঅ'বিলাক কণ্টিনিউ কৰি গৈ থাকিম আপোনালোকে ছাপোৰ্ট কৰিব আপোনালোকৰ ছাপোৰ্টৰ অবিহনে চেনেলটো গ্ৰ' কৰিব নোৱাৰিম পাৰিলে এটা লাইক কৰিব ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব আৰু কমেণ্ট এটা কৰিব ক'ৰ পৰা চাই আছে আৰু এইফালে মই দেহাক জলপান খুৱাব লৈছোঁ আৰু সি খেলি আছে আৰু ৰাতিপুৱাৰ ভাগত জলপান খালে বেছি আমনি নকৰে বাৰু ধুনীয়াকৈ খায় আৰু তাক খেলিবলৈ কিন্তু দিব লাগিব আৰু এইফালে জলপান খুৱাইও ৰেডি হৈ গ'ল আৰু এতিয়া দেহামণিক শুবও অকণমান খেলি লৈছে আৰু এইফালে মিষ্টাৰো খাই বৈ আজৰি হৈ গ'ল আৰু ময়ো এতিয়া খাব লৈছোঁ আৰু ফ্ৰাইড ৰাইচখিনি কেনেকুৱা হৈছে জনাবচোন আৰু কাৰ লোভ লাগিছে সেইটোও জনাই দিব মই নিশ্চয় বনাই খুৱাম আৰু ইফালে দেহামণি শুলে আৰু ময়ো আজৰি হ'লোঁ এতিয়া 11:30 বাজিব হ'ল আৰু দেহা শুইয়ে গ'ল এইফালে মোৰ চাফ চিকুণ কৰি পৰিপাটি কৰা হৈ গ'ল আৰু এতিয়া আপোনালোকক এটা বস্তু দেখুৱাম আৰু এইফালে দহি গাঁঠিব আছে কিন্তু কেতিয়াও গাঁঠিব পাৰিম নাজানো আৰু এইকেইখন হৈছে পাটৰ কাপোৰ আৰু এই পাটৰ কাপোৰখিনি হৈছে 20 বছৰ পুৰণি আৰু এইখিনি হৈছে মিষ্টাৰৰ বায়েকৰ কাপোৰ আৰু মোৰো বা হয় বাৰু আৰু আমাৰ কলিজাৰ জেঠীয়েকৰ কাপোৰ এয়া 20 বছৰ আগৰে পাটৰ কাপোৰ এতিয়াৰ কাপোৰৰ লগত নিমিলে বাৰু আৰু এইবিলাক গুণাৰ কাম কৰা নহয়
এতিয়া যিহেতু গুণাৰে চলিছে আৰু তথাপিও কাপোৰৰ কোৱালিটি বহুত ধুনীয়া হয় আৰু আগৰ দহিবিলাক মই চেঞ্জ কৰি নতুনকৈ দহি লগাই দিছোঁ দেখিবলৈ কেনেকুৱা হৈছে জনাবচোন কাপোৰযোৰ আৰু কাপোৰ কেইযোৰ কেনেকুৱা লাগিছে সেইটোও জনাব এইখন হৈছে পিয়ৰ মুগাৰ চাদৰ আৰু ডিজাইন চাওকচোন কি ধুনীয়া প্ৰথম কাপোৰযোৰ মেইন সেট আছিলে আৰু এইযোৰ হৈছে দ্বিতীয় কাপোৰযোৰ হৈছে হাতি মুগাৰ কাপোৰ আৰু এইফালে চাওকচোন ডিজাইনটো ইমান ধুনীয়া এতিয়া কাপোৰৰ লগত নিমিলেই বাৰু আৰু এইফালেও মই ৰঙাৰে দহি কৰিছোঁ আৰু এইখন হৈছে কেঁচা পাটৰ চাদৰ আৰু কালাৰটো অকণমান বেয়া হৈছে আৰু ইয়াতো ৰেড কালাৰৰে ফুল আছে হোৱাইট কালাৰৰ আছিলে চাদৰখন আৰু এইফালে ৰেড কালাৰৰ দহি কৰিছে আৰু এইখন হৈছে ইয়াত পিয়ৰ পাট মুগাৰ চাদৰ আৰু ইয়াতো মই ৰঙাৰে দহি কৰিছোঁ আৰু ডিজাইনবিলাক চাওকচোন এতিয়া কাপোৰৰ লগত নিমিলে বাৰু আৰু ডিজাইনটো বহুত ধুনীয়া আৰু আজি দেহাক গা ধুৱাই নিদিওঁ কাৰণ ৰ'দটো ভালদৰে দিয়া নাই তাৰ বাবে মই তাক কাপোৰ চেঞ্জ কৰি গাটো মুচাই দিম আৰু আমাৰ দেহামণিক মৰম দিব আৰু চাওঁ কতে পৰি যাবা দে পৰি যাবা কোনে 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 পৰি যাবা এইফালে আহা আহা এইফালে আহা 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 পৰিলানে আহা এইফালে আহা আৰু এইফালে দেহামণিৰ কাৰণে দুপৰীয়া সাজ ৰেডি কৰিছোঁ আৰু আজি তাক দুপৰীয়া দিম চিৰা আৰু ৰেচিপিবিলাক মই এতিয়া শ্বেয়াৰ কৰা নাই পিছত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আপোনালোকৰ লগত আৰু আমাৰ বাবে আছে দুটা মাছ দুটা সৰু হয় কিন্তু কৰ্দৈ টেঙাৰে বনাম আৰু কৰ্দৈ টেঙাটো ওচৰৰে দাদা এজনে দিছিলে আৰু কৰ্দৈ টেঙাৰে বনাইছোঁ মাছ দুটা সৰু হয় তথাপিও কৰ্দৈ টেঙাৰে খাব ইচ্ছা কৰিলে মিষ্টাৰে তাৰ বাবে বনাই দিলোঁ আৰু এইফালে কলিজাৰ চিৰাৰ খিচিৰিও ৰেডি হৈ গ'ল আৰু ৰেচিপিটো মই নিশ্চয় শ্বেয়াৰ কৰিম আপোনালোকৰ লগত আপোনালোকৰ যদি সৰু কেঁচুৱা আছে নিশ্চয় বনাই খুৱাব পাৰিব আৰু আমাৰ দেহামণি আহি গ'ল খানা খাবৰ কাৰণে আৰু মই তাক দিনত এনেকৈ বাহিৰতে খুৱাওঁ আৰু ভিডিঅ'বিলাক যদিহে চাই ভাল পাইছে লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ দেহামণিক যদি ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুনকৈ অহাসকলে আৰু যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু দেহামণিক মই খানা খুৱাই লওঁ আৰু ইফালে আবেলি বৰমাক ফুৰিব যাব ওলাইছে আৰু দেহামণিয়ে গম পাই বৰমাকৰ কোলাত উঠি এতিয়া যাব লাগে চিঞৰি আছে আৰু এইফালে অকণমান ওলাই লৈ গৈছে ফুৰিব যাব বহুত বেছিয়ে ভাল পায় আৰু আমাৰ ঘৰৰ ফুলকেইজোপা চাওকচোন এই ফুলকেইজোপা বৌৱে লগাইছে বাৰু আৰু ধুনীয়াকৈ ফুলিছে ঘৰৰ আগত